2019 টেট পাছ কৰা প্ৰাথমিক টেট পাছ কৰা সকলৰ কি হ'ব ৰোমাঞ্চো বাস্তৱতাৰ এটি সমন্বয় এআৰআই মিডিয়া বৰপেটা। ডিয়াৰ ভিউৱাৰ্ছ, আমাৰ চেনেললৈ আপোনাক জনাইছোঁ স্বাগতম। আহক ভিন ভিন ৰস আস্বাদন কৰিবলৈ এআৰআই মিডিয়া বৰপেটাৰ সৈতে যুক্ত হওঁ। যিসকলে আমাৰ চেনেলটিত নতুন ভুমুকি মাৰিছে তেখেতসকলক কওঁ, আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকন বজাই ৰাখক। ইতিমধ্যে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক জনাওঁ আন্তৰিক ধন্যবাদ। সকলোৱে সুস্থ থাকক, এয়া আমাৰ কামনা। 2019 টেট পাছ কৰা প্ৰাথমিক টেট পাছ কৰা সকলৰ কি হ'ব 2019 প্ৰাথমিক টেট পাছ কৰাসকলৰ কি হ'ব? টেট পাছ কৰা টেট চাৰ্টিফিকেটখনৰ ভেলিডিটি এতিয়া জীৱনজোৰা। টেট চাৰ্টিফিকেটখন 7 বছৰৰ কাৰণে ভেলিড প্ৰযোজ্য আছিল, এতিয়া গোটেই জীৱনজোৰা থাকিব। কিন্তু ইয়াত বয়সৰ ফেক্টৰ এটা আছে, বয়সৰ এটা বাৰ থাকে। গতিকে আপোনাৰ যদি বয়সে পাৰ্মিট কৰে তেনেহ'লে আপুনি 2021 আমাৰ ছেপ্টেম্বৰত বিজ্ঞাপন ওলাব। বিজ্ঞাপন ওলালে তেখেতে আবেদন কৰি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব। আচ্ছা, আৰু তেওঁলোকে আবেদন কৰিলে হ'ল যদি তেওঁলোকৰ মানে অকলটো টেট চাৰ্টিফিকেটখন থাকিলে নহ'ব, তেওঁৰ DLED থাকিব লাগিব। সেইটো লাগিব আৰু বয়সৰ এয়া লাগিব। হয় ছাৰ, শিক্ষামন্ত্ৰী ছাৰে কেইদিনমান আগত ক'লে যে নতুনকৈ টেট হ'ব। তো গতিকে আমি 2019ত যিসকল মানে BEdৰ ফাৰ্ষ্ট চেমত আছিলোঁ তেওঁলোকো আমি পঢ়িছিলোঁ আৰু ধৰক বহুতে পাছো কৰিছে। তাৰপিছত এতিয়া আমি ধৰক 2020 যিহেতু টেট নহ'ল, 2021ত হ'ব, টেটত পঢ়িব লাগিব বুলি কৈছে। কিন্তু আমি দুটা নিযুক্তি প্ৰক্ৰিয়া পাৰ হৈ গৈছে, আমি এবাৰো এপ্লাই কৰিব নাপালোঁ। সেইটো সম্পৰ্কত চাই কিবা ক'ব নেকি? কিয় নোৱাৰিলে তেওঁলোকে এপ্লাই কৰিব? BEdটো কমপ্লিট হোৱা নাছিলে। BEd কমপ্লিট হোৱা নাছিলে? হেল্ল', নাই, তেতিয়া আমি ফাৰ্ষ্ট চেমত আছিলোঁ ছাৰ। হয়, সেইকাৰণে আমি এইবাৰ ব্যৱস্থা কৰিছোঁ যে এইবাৰ আৰু BEdৰ ষ্টুডেণ্ট বুলি এপ্লাই কৰিব নোৱাৰিব। তেওঁলোকে পৰীক্ষাত বহিব নোৱাৰিব বা আবেদন কৰিব নোৱাৰিব। যিসকলে BEdৰ ফাইনেল ইয়েৰত আছে আৰু এডমিট কাৰ্ড ইতিমধ্যে পাইছে তেওঁলোকেহে আবেদন কৰিব পাৰিব, তেওঁলোকেহে এলিজিবল হ'ব। নহ'লে আপুনি টেটটো পাছ কৰিলে, পঢ়ি পেলাই BEdটো পাছ নকৰিলে কি হ'ব? আপোনাকতো বাছনিত আপুনি নাহিব।